কলমগছ অসমৰ কলমগছ এইখিনি আম চাব বিৰাট ওখ বগাবলগীয়া আছিলে ভাগৰ লাগিছে ভৰি বিষাই গৈছে বহুত দূৰক আহি গ'লো এতিয়া ক'বই নালাগে লগতো ৰুমৰ পৰা বহুত দূৰক আহিব লাগে গৈ আছোঁ মই পাহাৰৰ ওপৰে ওপৰে বগেনভেলি চাবলৈ বগেনভেলি চাব সেইখিনি বগেনভেলি সেইখিনি বগেনভেলি সেইখিনি হেল্ল' চাই দিয়ক আপোনালোকে ক'ত পাওঁগৈ এতিয়া মুঠতে পূৰা গৈ থাকিম আৰু খোজকাঢ়ি খোজকাঢ়ি কি হ'ল ভণ্টি ভাগৰ লাগি গৈছে ইমান ধুনীয়া পৰিৱেশ অঁ আমখিনি ইমান ডাঙৰ ডাঙৰ পদূলিটো চা পদূলিটো ভালেই লাগিছে কি সুধিব আপোনালোকে দেখিছে ইমান ওখ ৰাস্তা গৈ আছোঁ মই ঘৰবোৰ কি ধুনীয়া ধুনীয়া পিছত ফোন কৰিম ৰ মেইন বস্তু হৈছে ইয়াত আমাৰ অসমৰ গতে ছয় মাত শুনিব নাপাওঁ সেইটোৱে অঁ দি দিবি লগতো ছোৱালীজনী পাছ কৰিছে বুলি কৈছে পাৰ্টি খাবলৈ পাম আৰু ছেকেণ্ড ডিভিজন পাৰ্টিটো দিবি আৰু বগেনভেলি দেখা দিয়া বগা বগেনভেলি সেইটো বগা বগেনভেলি কেৰেলাত কঁঠাল হৈ গ'ল খাবলৈ আমাৰ অসমত নাই হোৱা এতিয়ালৈকে ঘামি গৈছোঁ আমাৰ কোম্পানী মালিকৰ কিমান ডাউন ৰাস্তা এইফালে উঠি আহিছোঁ বন্ধুসকল আহি আহি এতিয়া এইবিলাক মানুহ চানুহ নাইকিয়া ভূত বাংলা ঘৰটো ওচৰ পালোগৈ জেগাটো ভালেই লাগিছে স্কুল অঁ স্কুল হয় কি ধুনীয়া ডিজাইনত বনাইছে ঘৰবিলাক এতিয়া পাহাৰখন দেখিব ইয়াৰ পৰা পূৰা ধুনীয়াকৈ এই পাহাৰটোৰ পৰা আমি আহিলোঁ ইমান দূৰ পৰা ইয়াক পাইছোঁ এতিয়া আৰু গৈ থাকিম আৰু আকৌ পাংগে আৰু ভিডিঅ'বোৰ এনেকৈ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক দি দিব শ্বেয়াৰটো কৰি দিব আৰু নেকি বাহিৰৰ জেগাবিলাক দেখাই থাকিম এনেকৈ সুন্দৰ সুন্দৰকৈ দেখাম এতিয়া ভিডিঅ'টো ফাৰ্ষ্ট টাইম সিমান ভাল নহ'বও পাৰে কিজানি অকলে অলপ ভাল কৰিব চেষ্টা কৰিম বাৰু ইয়াত এতিয়া ঘৰ বনাব চাগে মাটি খান্দি থৈছে জেচিবি এইফালে জেগাবিলাক পূৰা হেৰি হয় জংঘল নাই